ৰেশমি সনম ব্লগটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এডাল ফুলৰ নাম কি কোনোবাই জানে যদি ক'বচোন। ঠাণ্ডাৰ কাপোৰখিনি এতিয়া মই সোমাই থৈ দিওঁ যিহেতু এতিয়া গৰমৰ দিন। মই এতিয়া ভাত খাই আছোঁ। ভাত খাই উঠি টিউশ্যন যাম। এতিয়া যাব ওলাইছে, আমিও বাটলৈকে অলপ আহিলোঁ। সেইকাৰণে নেমু চৰবতকে অলপ বনালোঁ, আম্মাহঁতকো দিলোঁ, এতিয়া মই খাওঁ। এতিয়া সন্ধিয়া 5 বাজি 52 মিনিট হৈছে আৰু চাৰিওফালৰ পৰিৱেশটো চাওকচোন কেনেকুৱা আন্ধাৰ আন্ধাৰ লাগিছে। হিয়াৰ বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা। এতিয়া বৰষুণ দি আছে। ভাতৰ পকৰীৰ সৈতে আমি এতিয়া চাহ খাওঁ। যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ।